Hey guys, আপোনালোকে যদি এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, লাল কালাৰ সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি সাবস্ক্ৰাইব কৰি লওক আৰু সাইডত থকা নটিফিকেশনটো বেল প্ৰেছ কৰক যাতে মোৰ লেটেষ্ট ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। হেল্ল' গাইজ, ৱেলকাম টু আছামিজ মব টিপছ। আকৌ এটা নতুন ষ্টেপ লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি ভিডিঅ'টো এনেধৰণৰ হ'ব। আজিৰ দিনত আপোনালোকৰ মোবাইলত পাছৱৰ্ড পেটাৰ্ণ থাকেই আৰু আপোনালোকৰ ঘৰৰ মানুহ, ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড আপোনালোকৰ পাছৱৰ্ডটো জানে। যদি নাজানেও আপোনালোকে সোধাত কৈ দিয়ে পাছৱৰ্ডটো কি আৰু মোবাইলটো আনলক কৰি বহুত ধৰণৰ এপ ইউজ কৰিব পাৰে। চ' আজিৰ ভিডিঅ'টো এনেধৰণৰ হ'ব। সেই এপবোৰৰ পৰা অনলি এটা কইনছে আহিব এপত, স্ক্ৰীণত এটা কইনছ আহিব স্ক্ৰীণত আৰু কোনো ধৰণৰ এপ ইউজ কৰিব নোৱাৰিব। অনলি কইনছটো ওলাই থাকিব আৰু আপোনালোকে লকটো প্ৰটেক্ট কৰিব পাৰে। চ' আজি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। টিপছটো ইউজ কৰিবলৈ এটা এপ ডাউনলোড কৰিব লাগিব। দেখিছে স্ক্ৰীণত মেজিক কইন ষ্টিক বুলি, সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁৱে। এতিয়া মই জাষ্ট অ'পেন কৰিম। মই এতিয়া অ'পেন কৰিছোঁ, এপটো অ'পেন কৰিছোঁ। অ'পেন কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত দেখিছে USA কইন, ইণ্ডিয়ান কইন, ব্ৰিটিছ কইন দিছে। 5টা কইনছ থাকে, 4টা কইনছ থাকে, 4টা আমেৰিকান কইনছ। এইটো নহয় ইয়াত মই চিলেক্ট কৰিম ইণ্ডিয়ান কইনছ। ইণ্ডিয়ান কইনছ চিলেক্ট কৰাৰ লগতে এটা পাৰ্মিশ্যন আহিব, এইটো এলাউ কৰিব লাগিব। সেইটো এলাউ কৰিলোঁ। এতিয়া আপোনালোকে বেক কৰিব। বেক কৰি পেলাই আপোনালোকে আকৌ ইণ্ডিয়ান কইনছত চিলেক্ট কৰিব। এইটো এডছ এটা আহিছে, চিলেক্ট কৰিছোঁ। ইয়াত আপোনালোক কেনেকুৱা কইনছ লাগে দেখিছে, ইয়াত 2 ৰুপিজ। এতিয়া মই 2 ৰুপিজটো চিলেক্ট কৰিছোঁ। চ' এতিয়া মই ষ্টাৰ্ট দেখিছে, ষ্টাৰ্ট আছে। ষ্টাৰ্ট বুটামটো প্ৰেছ কৰি দিম। প্ৰেছ কৰি দিয়াৰ লগতে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব, আপোনাৰ স্ক্ৰীণত আহি যাব। চ' এনেকৈ দিলে এটা অনলি 2 ৰুপিজকৈ আহি যাব। কোনো এটা টেপ নহ'ব, অনলি 2 ৰুপিজকৈ আহিব। অনলি 2 ৰুপিজ দেখিছে, অনলি 2 ৰুপিজ। এইটো দেখিছে 2 ৰুপিজ। কেনেকৈ বন্ধ কৰিব, সেইটো তললৈ টানি দিব। এৰ'টো আহি যাব, তললৈ টানি দিব। তললৈ টানি দিয়াৰ পিছত দেখিছে ষ্টপ বুলি লিখা আছে, ষ্টপ। চ' ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিয়াৰ পিছত ষ্টপ হৈ গ'ল। চ' এতিয়া ডাইৰেক্টলি আপোনালোকে বেক কৰি দিব। বেক কৰি দিলে দেখিছে আগৰ নিচিনা হৈ গৈছে। চ' মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।